2022 বৰ্ষৰ পুলিটজাৰ বঁটা ঘোষণা জনসেৱাৰ বাবে দ্য ৱাশ্বিং পোষ্টলৈ পুলিটজাৰ সোমবাৰে ঘোষণা কৰা হ'ল সন্মানীয় পুলিটজাৰ বঁটা 4 ভাৰতীয় সাংবাদিকলৈ পুলিটজাৰ বঁটা ফিচাৰ ফটোগ্ৰাফী শিতানত মৰণোত্তৰ বাবে পুলিটজাৰ বঁটা ডেনিছ সিদ্দিকীলৈ কোভিড মহামাৰীৰ সময়ত প্ৰাণ হেৰুওৱা লোকৰ প্ৰকৃত ছবি পোহৰলৈ অনা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ ফলস্বৰূপে 4 জন ভাৰতীয় সাংবাদিকলৈ প্ৰদান কৰা হৈছে পুলিটজাৰ বঁটা 2021 বৰ্ষৰ জুলাই মাহত আফগানিস্তানৰ কান্দাহাৰ চহৰৰ আফগান সেনা আৰু তালিবানৰ সংঘৰ্ষৰ বাতৰি যুগুত কৰাৰ সময়ত নিহত হোৱা 38 বছৰীয়া ডেনিছ সিদ্দিকীলৈ প্ৰদান এই বঁটা কাশ্মীৰৰ ফেলাছ ফটো সাংবাদিক সান্না ইৰশাদ মাট্টু ৰয়টাৰ্ছৰ সাংবাদিক অমিত দাৱে আৰু আদনান আবিদিলৈ প্ৰদান কৰা হয় সন্মানীয় পুলিটজাৰ বঁটা সাংবাদিকতাৰ লগতে গ্ৰন্থ নাটক আৰু সংগীত শিতানত বিশেষ অৱদান যোগোৱা সকলোলৈ আগবঢ়োৱা হয় পুলিটজাৰ বঁটা ইয়াৰ লগতে জনসেৱাৰ বাবে বিশেষ অৱদান স্বীকৃতি স্বৰূপে পুলিটজাৰ বঁটা প্ৰদান দ্য ৱাশ্বিংটন পোষ্টলৈ যোৱা বৰ্ষৰ 6 জানুৱাৰীত ৱাশ্বিংটনৰ কেপিটেল হিলত সংঘটিত আক্ৰমণৰ ঘটনাৰ বিৱৰিত বাতৰিৰ বাবে কাকতখনলৈ আগবঢ়োৱা হয় 2022 বৰ্ষৰ পুলিটজাৰ বঁটা নিউজ ডেস্ক ৰিপৰ্ট ৰেড জন